এইখন গাড়ী চাওক, এইখন সৰু স্পীড ব্ৰেকাৰ ভাঙি পেলাই এটা ডাঙৰকৈ ওখকৈ স্পীড ব্ৰেকাৰ এটা কৰি দিছে। ইয়াত কোনো আৰক্ষী প্ৰশাসন নাই। মই আছোঁ আজি এতিয়া আপোনাৰ বৰপেটা ৰোডত মই এটা মানে কি জনসাধাৰণে সদায় ভুগি আছে বস্তুটো, এইটো কিছুদিনৰ পৰা ভুগি আছে। এইটো কিছুদিন আপোনাৰ ৰিচেণ্টলি ইয়াতে CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত আহিছিল। আহাতে আমাৰ এই বৰপেটা ৰোডত যোনটো চিমলাগুৰিৰ ভিতৰত সোমাই হয় বৰপেটা ৰোড টাউনৰ যোনটো ৰাস্তা হয়, ভিতৰৰ ৰাস্তা, এই ভিতৰৰ ৰাস্তাটোত মানে কি আগতে সৰু সৰু স্পীড ব্ৰেকাৰবিলাক আছিল। ঠিক আছে, মই আপোনালোকক ভালকৈ দেখাই দি আছোঁ। সৰু সৰু স্পীড ব্ৰেকাৰবিলাক আছিল। স্পীড ব্ৰেকাৰবিলাক এতিয়া সৰু স্পীড ব্ৰেকাৰ ভাঙি পেলাই এটা ডাঙৰকৈ ওখকৈ স্পীড ব্ৰেকাৰ এটা কৰি দিছে। আপোনালোকে দেখিছে, মোৰ দীপে মোক কেমেৰাত সহায় কৰিছে, ডাম্পাৰবিলাক যাই আছে। এইবিলাকত আপুনি চাওক, এইটো ক্ৰছ হয় হা, ইয়াত কোনো আৰক্ষী প্ৰশাসন নাই। কিন্তু আপোনালোকে যদি চাই, আপোনালোকে এই মানুহবিলাক খোজকাঢ়ি আছে, কিন্তু ইয়াত কোনো স্পীডৰ লিমিটটো নাই। ঠিক আছে, আৰু সেইটো স্পীড ব্ৰেকাৰ হোৱাৰ কাৰণে মানে কি স্পীড ব্ৰেকাৰটো ডাঙৰ স্পীড ব্ৰেকাৰটো দিয়াৰ কাৰণে ইয়াত গাড়ীবিলাকৰ কোনো মানে কণ্ট্ৰলটো কমি যোৱা নাই। ঠিক আছে, আপোনালোকে চাব পাৰে এইবিলাক গাড়ী তেনেকুৱাকৈ মানে সেই কৰিছে, ইবাগেও এনেকুৱাকৈ আছে। মানে ইয়াত প্ৰশাসনে কিছু মানে কি তেখেতসকলৰ প্ৰশাসনিক ব্যৱস্থা আৰু দায়িত্ব পালন কৰিলে ভাল হয়। আৰু মানে কি মই দেখাই দি আছোঁ, ইয়াত মানে দেখিছে গাড়ীবিলাক আপ ডাউন কৰি আছে, কিন্তু কোনো মানে শ্ল' ছিগনেল নহয়, গাড়ীবিলাক শ্ল' নকৰে। মানে এইটো হয়তো বৰপেটা ৰোডৰ ভিতৰত যিবোৰ টাউনৰ ভিতৰত তেখেতৰ জনসাধাৰণে ভুগি আছে বহুত দিনৰ পৰা, মানে কিছুদিন আগৰ পৰা বহুত দিন নহয়, কিছুদিন আগৰ পৰা। ত' এই স্পীড ব্ৰেকাৰবিলাক চাওক আপোনালোকে। আগতে এইবিলাক স্পীড ব্ৰেকাৰ মানে সৰু সৰু স্পীড ব্ৰেকাৰ আছিল। ঠিক আছে, মই দেখাই দি আছোঁ আপোনালোকক। এতিয়া এইবিলাক স্পীড ব্ৰেকাৰ দেখিছে, আগতে ইয়াত সৰু সৰু স্পীড ব্ৰেকাৰবিলাক আছিল, কিন্তু ইয়াত সৰু সৰু স্পীড ব্ৰেকাৰ এতিয়া নাই। এতিয়া ডাঙৰকৈ এটা স্পীড ব্ৰেকাৰ কৰি দিছে, কিন্তু গাড়ীবিলাক আপোনালোকে চাওক, এইবিলাক গাড়ী আপোনাৰ স্পীডবিলাক নকমে, স্পীডবিলাক ইয়াৰ গাড়ীত নকৰে, ডাম্পাৰবিলাক আপ ডাউন কৰে। তাৰে ফলত এইবিলাকৰ যোনবিলাক মানুহ ক্ৰছ মানে ৰাস্তাটো পাৰ হ'ব লাগে, তেখেতসকলৰ বহুত মানে প্ৰব্লেম হৈ যায় আৰু অসুবিধা, ৰিস্ক হৈ যায়। কাৰণ গাড়ীবিলাক স্পীডটো নকমে, কোনো স্পীড ব্ৰেকাৰ বুলি এইটো ক'ব নোৱাৰি বিশেষকৈ, কাৰণ ইয়াত কোনো স্পীড মানে গাড়ী নৰখে। এইখন গাড়ী চাওক, এইখন গাড়ী আপুনি দেখিছে, এই থাৰ এখন গৈছে, গোটেইবিলাক গাড়ী এনেকুৱাকৈ মানে স্পীডত যায়। কিন্তু হয়তো এইটো কিছু লোকে যিসকলে এই ৰাস্তাটো ক্ৰছ কৰে তেখেতসকলে ভুগি আছে। পাৰিলে ইয়াৰ বৰপেটা ৰোড থানাৰ প্ৰশাসনে কিছু যদি ইয়াত তেখেতসকলৰ প্ৰশাসনিক বিষয়াক নিয়োগ কৰে, তেতিয়াহ'লে মানে কি হয়তো এখিনিত ডাঙৰ দুৰ্ঘটনাৰ পৰা মানে ৰক্ষা পৰিব এখিনি জেগা। আৰু আপোনালোকৰ মোক দীপে কেমেৰাত সহায় কৰিছে। এইবিলাক গাড়ী দেখিছে, দীপ দেখাই দিয়া এবাৰ, ডাম্পাৰবিলাক এই লেফ্ট চাইডে তোমাৰ দেখাই দিয়া। এইটো বহুত জনসাধাৰণে ভুগি আছে, কিন্তু ক'ব পৰা নাই কোনেও কাকো, ক'ত কোনে ক'ব। ময়ো মানে নিউজতো মই পোৱা নাই ঘটনাটো, কাৰণ মই ফেচ কৰিছোঁ বহুত দিন। কিছুদিন আগতে এনেকুৱাকৈ মানুহজনে ৰাস্তা ক্ৰছ কৰিব খোজাৰ লগে লগে অলপৰ কাৰণে গাড়ী এখন এক্সিডেণ্ট খুন্দিয়া নিদিলে। তো পাৰিলে ইয়াত বৰপেটা ৰোড থানাৰ তেখেতসকলৰ প্ৰশাসনিক বিষয়ক দায়িত্ব ইয়াত যদি নিয়োগ কৰে, হয়তো ডাঙৰ দুৰ্ঘটনাৰ পৰা ইয়াত ৰক্ষা পৰিব, নহ'লে কেতিয়াবালৈ ইয়াত ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে দেখিছে কোনো স্পীড ব্ৰেকাৰত কোনো ইয়াৰ আগত আমতলা বুলি কয়, তাতেও মানে কি সেই নাই আৰু কি কয়, স্পীড ব্ৰেকাৰটো ভাঙি দিছে, সৰু স্পীড ব্ৰেকাৰটো ভাঙি ডাঙৰ স্পীড ব্ৰেকাৰ এটা কৰি দিছে। ডাঙৰ স্পীড ব্ৰেকাৰটো কৰি দিয়াৰ ফলত মানে গাড়ীবিলাকো শ্ল' কৰি নাযায়, সেই স্পীডতে গুচি যায়, কাৰণ তাৰ গাড়ীৰ কোনো এফেক্ট নপৰে। চ' এইটো বস্তু যদি ইয়াৰ বৰপেটা ৰোডৰ প্ৰশাসনে যদি অলপ মানে গুৰুত্ব দিয়ে, তেতিয়াহ'লে হয়তো ইয়াত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিব। ধন্যবাদ।